চিকু ন ন ন ন চিকু হাই ফ্ৰেণ্ড জোস্না কিচেনলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ মই জোস্না আৰু আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা কৰিলোঁ আৰু এয়া আমাৰ চিকু চিকু হাই দিয়া হাই আৰু আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈ চাব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক হাই ফ্ৰেণ্ড মই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ অনলাইন আৰু আজি এইটো মই আনবক্সিং কৰিম আৰু আপোনালোকে চাওক বাৰু ভিডিঅ'টো শেষলৈ আৰু এইটো আনবক্সিং কৰোঁ ব'লক এইটো মই 4 দিনমান হ'ল 4 দিন মানে মই মানে ছাইডত ৰাখিছিলোঁ কৰোণাৰ কাৰণে ইয়াতে কৰোণা লাগি আহিব পাৰে না আৰু এইটো কাটিলোঁ মই আৰু চাওকচোন ভিতৰত কি আছে বক্সটোৰ আৰু ভিতৰত আছে এইটো হৈছে হেণ্ড মিক্সাৰ আৰু এইটো তাৰমানে বিস্কুট কেক আৰু মিক্স কৰা বস্তু বনোৱাৰ কাৰণে বহুত ভাল হয় আৰু সেইকাৰণে মই অৰ্ডাৰ কৰিলোঁ এইডাল হৈছে চাৰ্জত দিয়া এইখিনি হৈছে ষ্টিকডাল সোমাই দিয়া আৰু এইটো চুইচ হৈছে পাৱাৰটো কমোৱা বঢ়োৱা আৰু 4ডাল ষ্টিক আছে মিক্স কৰা ষ্টিক এই দুডাল সৰু দুডালে মই ইয়াতে ফিট কৰিব চেষ্টা কৰিলোঁ আৰু ইয়াতে মানে অকাই আছে কোনডাল কোনফালে দিব লাগে আৰু মই ফিটিং কৰোঁ বাৰু প্ৰথম যিহেতু মই নাজানো এনেকৈ আৰু এনেই চালোঁ আৰু এইমতে দি গ'লোঁ আৰু এডাল ফিট হৈ গ'ল আৰু সেইটো চুইচ টিপি দিলে এই ষ্টিক দুডাল ওলাই যায় আৰু ডাঙৰ ষ্টিক দুডাল এইবাৰ চাওঁ ডাঙৰ ষ্টিক দুডাল ডাইৰেক্ট সোমাব লাগে ইয়াতে কোনো ডিফাৰেন্স নাই সেইকাৰণে সমান দুয়োডাল সেইকাৰণে ডাইৰেক্ট সোমাই দিলে হ'ল আৰু চুইচটো টিপি দি কিনে সেই ষ্টিকডাল টানি কিনে ওলাব লাগে আৰু এখন হৈছে কিতাপখনত মানে কি কেনেকৈ ইউজ কৰিব লাগে সেই গোটেইখিনি লিখা আছে মই পিছত চাম বাৰু আৰু এখন আছে ৱাৰেণ্টি কাৰ্ড 1 বছৰৰ কাৰণে হেণ্ড মিক্সাৰ মোৰ প্ৰয়োজন হৈছিল বহুতে সেইকাৰণে অৰ্ডাৰ কৰিলোঁ আৰু এইটো নভা হেণ্ড মিক্সাৰ হ'ল NHM 2109 ইয়াৰে এইটো বক্স আৰু বক্সটো গোটেইখিনি আছে আৰু কিবা কিবি ইমানটো নাজানোৱে আৰু আপোনালোকে যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই ভিডিঅ'টোত শেষত আছে এটা ধুনীয়া ৰেচিপি আৰু ৰেচিপিটোৰ নাম হৈছে জেং পিঠা আৰু জেং পিঠাটো কেনেকৈ বনালে আপোনালোকক দেখাওঁ আৰু আপোনালোকে যদি বনাই পাইছে কমেণ্ট কৰিব আৰু যদি বনাই পোৱা নাই এনেকৈ বনাই চাব আৰু মোক কমেণ্ট কৰিব শেষত বনাই উঠি আৰু তেন্তে জেং পিঠাটো কেনেকৈ বনালোঁ চাব লাগছোঁ শেষলৈ চাব আৰু কমেণ্ট কৰিব কেনেকুৱা ফ্ৰেণ্ড জেং পিঠা বনাবৰ কাৰণে মই লৈছোঁ চাউলৰ গুড়া ভাত খোৱা চাউলৰ গুড়াহে চাউলৰ গুড়াখিনি বহুত বেছি মিহি হ'ব লাগিব একদম আটাৰ দৰে আটা যেনেকুৱা মিহি মই 1 কাপৰ 1 কাপ আধা লৈছোঁ আৰু ইয়াতে মই 1 চামুচ নিমখ ল'ম নিমখটো সোৱাদ অনুযায়ী ল'ব লাগে মই 1 চামুচ নিমখ লৈছোঁ আৰু এইখিনি গুড়াখিনি দি দিলোঁ আৰু এতিয়া মিক্স কৰি যাম গুড়া আৰু নিমখখিনি মিক্স কৰি ইয়াতে দিম মই পানী মই ব্যৱহাৰ কৰিম 1 কাপ যদিও মই লাহে লাহে দি যাম অলপকৈ দি যাম আৰু গোটেইখিনি দি নিদিওঁ নহ'লে বেছি পনীয়া হৈ যাব পাৰে যিহেতু গম নাপাওঁ কিমানখিনি পানী লাগে আৰু পানীখিনি অলপ দিহে মিক্স কৰিব লাগে কাৰণ কোনেও নাজানে কিমানখিনি পানী লাগিব ইয়াতে আৰু মই চামুচেৰে এইখিনি মিক্স কৰি যাম গুড়াখিনি একদম পনীয়া হৈ যাব নালাগে আৰু একদম গোটা হ'ব নালাগে যেনেকৈ আমি খোলা চাপৰি পিঠা বনাওঁ সেনেকুৱা হ'ব লাগে মোটামুটি আৰু এইখিনি আমাৰ ৰেডি হৈ গ'ল ইমানখিনি লাগিব যাতে চামুচখনৰ পৰা সৰহকৈ পৰি যায় আৰু এইখিনি মন কৰিব
ইমানখিনিয়ে লাগিব আমাৰ গুড়াখিনি মিক্স হ'ব আৰু পানী ইমানখিনি লাগিব মোৰ 1 কাপে লাগিছে আৰু আমাৰ এইখিনি হৈ গ'ল এতিয়া মই এইখিনি তিনিটা ভাগত ভাগ কৰি লম মই তিনিটা ভাগত ভাগ কৰি লৈছো তিনিটা বাটি আৰু ইয়াতে মই কালাৰ দিম যেহেতু মই কালাৰফুল জেং পিঠা বনাম আৰু মই এটা লৈছো পলিথিন মানে পাইপিং বেগ মোৰ যেহেতু আছিলে ঘৰত ইয়াতে সৰু ফুটা আছে ইয়াৰে ফুটাটো সৰু কৰি ল'ব লাগিব মানে কণাটো কাটি ল'ব লাগিব মোৰ কটাই আছিল আগৰে সেইকাৰণে মই কাটি দেখা নাই আৰু আপোনালোকে পেকেট বেলেগ পেকেটো ল'ব পাৰে আটাৰ পেকেট নহলে তেলৰ পেকেট এনেকৈ ল'ব পাৰে মই ইয়াতে লৈছো তিনিটা কালাৰ লৈছো ইয়েলো অৰেঞ্জ আৰু ৰেড ফুড কালাৰ আৰু এই তিনিটা বাটিত মই এক টোপালকে দি যাম বা যিমানখিনি কালাৰ লাগে সিমানখিনি দি যাম আপোনালোকে কালাৰ নিদিয়াকৈ বনাব পাৰে মই তিনিটা বাটিত তিনিটা কালাৰ দি লৈছো আৰু গোটেইখিনি মিক্স কৰি দিম চামুচখনেৰে এতিয়া মই পেকেটত ভৰাম পেকেটটো মই কাপটোত ভৰাই লৈছো আৰু এইখিনিতো অকলে জানে আৰু মই গুড়াখিনি ঢালি দিছো গুড়াখিনি যাতে তলত লাগি নাযায় সেইকাৰণে ডাঠ হৈ নাথকে সেইকাৰণে মানে লাৰি পেকেটত ভৰাব লাগে আৰু মই পেকেটটোৰ লবৰেৰে দি বান্ধি লৈছো ফুটাৰে বান্ধিব পাৰে আৰু ফুটাটোৰে কিমান পৰে না নপৰে এইটো চাই ল'ব লাগিব সেইকাৰণে মই এবাৰ চাইও ললো আৰু মই গেছটোত লোৰ তাৱা এখন দি দিছো যদি আপোনালোকৰ ননষ্টিক তাৱা থাকে বেছি ভাল হ'ব মোৰ ননষ্টিকৰ তাৱা নাই লোৰ তাৱাই দি দিছো আৰু গেছটো একদম মিডিয়াম ৰাখিব লাগে কাৰণ তাৱাখন বেছি গৰম হ'ব নালাগে মিডিয়াম গৰম হওঁতে আৰু ইয়াৰ পাক কেইটা দিব লাগে যেনে মন যায় হেনেকুৱা পাক দিব আৰু দেখিছেনে কাঁচা ভাবটো ওপৰখিনি গৈছে যাৰ কাৰণে তাৰ মানে মোৰ কেমেৰাটো মোৰ ব্লাড হৈ থকাৰ কাৰণে মানে ধৰিব পৰা নাই গমে পোৱা নাছিলো অলপমান ভাজা হল লগে উঠাব লাগে মানে সাইডৰখিনি উঠাৰ লগে নহলে ভাঙি যায় উঠাব নোৱাৰি খন্তিখনৰে এনেকৈ চেষ্টা কৰিলে উঠাব আৰু বেছি ভাজিব নালাগে কাৰণ এইখিনি আমি ৰ'দত শুকাব লাগিব আৰু ইয়াতে লাগি ধৰিছে দেখিছেনে কিন্তু ননষ্টিক তাৱাত হ'লে লাগি নধৰে আৰু মই ইয়েলো কালাৰখিনিও এনেকৈ গোটেইখিনি কৰি ললো জেং পিঠা ননষ্টিকতহে বেছি ভাল হয় মোৰ কেৰাহী এটা আছিল সৰু হেতুতে তাৰ মানে দি দিলো কাৰণ কেমেৰাটো অফ হৈ থাকিল গমে নাপালো আৰু গোটেইখিনি দেখাতো নহয়ে মই ননষ্টিকৰ কেৰাহীটোতে জেং পিঠা বনালো আৰু ভাজ কৰিব চেষ্টা কৰিলো তাৱা হলেতো বেছি ভাল হয় কিন্তু যেনেকুৱা মন যায় হেনেকুৱাই ডিজাইন কৰিব পাৰে আৰু জেং পিঠাত এইটো দিব লাগিব বুলি কথা নাই মই দীঘলকে ৰাখিছো যদি তাৰ মানে এইটো ভাজ কৰিব নোৱাৰা হয় এনেকৈ দীঘল কৰি ৰাখিলে কথা নাই অৰেঞ্জ কালাৰৰ এখন দেখাই দিছো আৰু এনেকৈ একে ধৰণে ভাজ কৰিম আৰু জনে যেনেকৈ ডিজাইন দিব বিচাৰে এনেকৈ দিব এই গোটেই জেং পিঠা তাৰ মানে কেৰাহীত বেছিকে ভাজিব নালাগে অলপমান উঠাৰ লগে তাৰ মানে উঠাব লাগে কাৰণ এইখিনি ৰ'দত দিব লাগিব আৰু বেছি মানে গৰম হলেও তাৰ মানে ভাঙি যায় উঠাব নোৱাৰি ভাঙি গলে আৰু এখন মই চেষ্টা কৰিলো লাহে উঠাব যেহেতু কেৰাহী অলপ দিগদাৰ হৈছে কিন্তু একো নহয় এনেকৈ হৈ যাব জেং পিঠা আৰু আপোনালোকে বনাবচোন বহুত কষ্ট হৈছে ভিডিওটো বনাওতে তাৰ মানে আৰু সেইকাৰণে প্লিজ ভিডিওটো চাব আৰু শেয়াৰ কৰিব আৰু বনাব মোৰ জেং পিঠাখিনি মই পেপাৰত এখন চাঙলিৰ ওপৰত পেপাৰ এখন পাৰি এনেকৈ ৰাখিছো আৰু এইখিনি মই 5 ঘণ্টাৰ কাৰণে ভাল ৰ'দত দিম নহলে যদি
ৰ'দ নাথাকে তেতিয়া প্ৰব্লেম হয়, ৰ'দ থাকিলে শুকায় আৰু নহ'লে ফেনৰ তলত দি থ'ব একদিন, তেতিয়া হৈ যাব। আৰু মোৰ এইখিনি হৈ গ'ল, ৰ'দত শুকালোঁ, ধুনীয়া ৰ'দ দিছিলে আৰু দেখিছেনে কি ধুনীয়া এৰাই গৈছে পেপাৰখনৰ পৰা। এনেকুৱা হয়, আপোনালোকে বনাব, মোক কমেণ্ট কৰি জনাব। এতিয়া মই ভাজি দেখাওঁ বলক। মই কেৰাহীত তাত তেল দি দিছোঁ, তেলখিনি গৰম হোৱাৰ পিছত মই পিঠাখন দি দিছিলোঁ। মই ভিডিঅ' কৰা বুলি ভাবি কিনে মানে আছিলোঁ, কিন্তু ভিডিঅ' হৈ থকা নাছিল। আৰু তাৰপিছত চালোঁ আৰু দেখালোঁ, আৰু এইখন আমাৰ ফুলি গৈছে ধুনীয়াকৈ। ইয়াতে অলপ তেল কম হোৱাৰ কাৰণে মই অলপ তেল দি দিলোঁ, আৰু এখন ভাজি দেখাম বাৰু, যিহেতু এতিয়া গধূলি চাহ খাম আৰু এইও ভাজি খাম। আৰু আপোনালোকেও বনাব আৰু চাহৰ লগত টেষ্ট ল'ব, ভাল লাগে খাই, মোৰ বহুতেই ভাল লাগে আৰু আপোনালোকেও খাই ভাল পাব। সেইটো মই কিন্তু একদম বেলেগ বেলেগ ষ্টাইলৰ তাৰমানে জেং পিঠা বনাইছোঁ, নাহাঁহিব, এনেকৈ বনায়ো ভাল লাগে বেলেগ বেলেগ বনালেও। আৰু এখন দীঘলখনো মই দীঘল জেং পিঠা এখনো মানে দি দিলোঁ, আৰু সেইখনো ভাজিলোঁ লাগে। আৰু এতিয়া মই খাওঁ, আপোনালোকেও খাওক। তেন্তে মই চাহ খাওঁ জেং পিঠাৰ লগত। আপোনালোকে গধূলি চাহ কাপৰ লগত তাৰমানে মৰমৰীয়া বস্তু খাই বেছি ভাল লাগে, সেইকাৰণে আপোনালোকেও বনাব আৰু খাব মৰমৰীয়া বস্তু দি জেং পিঠা, যিহেতু বহুত। ভিডিঅ'টো কেনেকুৱা পালে বাৰু, আৰু ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'গিলা আপোনালোকে পায়। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সকলোকে ডাঙৰ ডাঙৰ থেংক ইউ। আৰু যদি আপুনি মোৰ চেনেল ছাবস্ক্ৰাইবাৰ, প্লিজ লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু তেন্তে এতিয়া বাই বাই। আৰু